ক'ব পাৰিব নেকি? প্লিজ 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 বহি ক'লে হ'ব, বহি কওক। ভইচ হয়, একচুৱেলি কথাটো কেনেকুৱা ধৰণৰ হয়, অসমৰ আমাৰ জনসংখ্যা কিমান? হাউ মেনি পপুলাৰিটি ইন আছাম? এতিয়া 3 কোটি জনতা। 3 কোটি জনতা হিচাপে সকলোৰে ভইচটো আমাৰ বেলেগ বেলেগ হ'ব। কাৰোবাৰ মোটা ভইচ, কাৰোবাৰ মিহি ভইচ, কাৰোবাৰ নাকেৰে মতা ভইচ, যিটো নজেল ভইচ বুলি আমি ক'ব পাৰোঁ। এতিয়া কিছুমানৰ মাইকীমূৰীয়া ভইচ, সেইটো ফিমেল ভইচ। মতা গলগলীয়াটো আমি মেল ভইচ বুলি ক'ব পাৰোঁ। মই কেৱল ইনক্লুড আছাম কৈছোঁ দেই, মই নৰ্থ ইষ্টলৈ নাযাওঁ। নৰ্থ ইষ্টলৈ যদি যাব লগা হয় চাগে সাত ভনী আমি ভইচ আমি পাম। নগালেণ্ডৰখিনি নাগা ভইচ, বা অৰুণাচলৰখিনি অৰুণাচলী ভইচ, ত্ৰিপুৰাণী ভইচ, মণিপুৰী, এনেকৈ আমি ভেৰাইটিজ ভইচ পাওঁ। এতিয়া কথা হ'ল চাব দে, এই 3 কোটি ভইচ যদি আমি একগোট কৰি দিওঁ তেতিয়া এটা হিউজ ভইচ হৈ যায়। মানে মোৰ এটা ইংলিছৰ ওপৰত ক্ৰেজ আছে কাৰণে মই ষ্টাডি কৰিছোঁ। মই 9ত দুবাৰ মই কনচিডাৰ পাছ কৰিছোঁ ইংলিছটো জানিবৰ বাবে। মোৰ পইণ্ট অফ ভিউৰ পৰা মই এইখিনিয়ে কৈছোঁ। বস্তুটো ঢুকি নাপালে নেকি?